ইমান যে কথা মোৰ আৰু ভালেই নালাগে। ঐ শুনচোন শুন, আজি বোলে মোহনৰ এই ল'ৰা বোলে বাৰ্থডে বোলে, বলচোন তাকে যাওঁ। বল 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 বল, মইতো তাকে ৰেডি হৈ বহি আহিছোঁ যাবৰ কাৰণে। আকৌ কোনো লগত নাই বুলি মই যোৱা নাই, অকলে অকলে বহি আছোঁ। বল 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 বল। আই ঐ, মই আকৌ গমেই পোৱা নাই নহয়। বল ৰ, মোৰ লেট্ৰিন লাগিছে, মই লেট্ৰিনটো কৰি কিনে পটককৈ আহি আছোঁ। ৰ 2 মিনিট তহঁতে হা। বাপৰে বাপ, আজি ইমান গৰম দিছে, একেবাৰে মানে থাকিবই পৰা নাই। বাপৰে বাপ, মই ঘৰৰ কামেই কৰিম নে কিহে কৰিম, ইমান গৰম দিছে মানে উপায় নোহোৱা হৈছে। মই একে কাম নকৰোঁ নেকি আজি। তাতে মোৰ ঘৰৰ ইমান কাম, ইফালে মই ইফালে কৰোঁ সেইফালে কৰোঁ, মোৰ মাথা চাথা নষ্ট হৈ যাব। ইমান গৰম দিছে, ভগৱান ঐ তহে বচা আকৌ মোক। হে বাপৰে বাপ, ইমান গৰম, মই উশাই ল'ব পৰা নাই। মই কিবা ঠাণ্ডা চাণ্ডা খাব লাগিব, মোৰ উপায় নোহোৱা হৈছে। বাপৰে বাপ। ঐ শুনাচোন শুনা, তুমি অলপ আহাচোন আগবাঢ়ি কিনে। ক'ত আছা তুমি মৰি কিনে? বাপৰে ইমান গৰম দিছে, তুমি কি ৰুমতে সোমাই আছা? বাপৰে বাপ, মই হ'লে ইমান কাম কৰিব নোৱাৰোঁ দেই। কি হৈছে কোৱা? মই কিবা কাম কৰি আছোঁ, তুমি দেখোন মোক বাৰে বাৰে মাতি আছা আকৌ। কিবা হৈছে নেকি কিবা? ঐ শুনকচোন, মোক তুমি কিবা আইচক্ৰীম চাইচক্ৰীম আনি কিনে খোৱা। মই ইমান গৰমত মই থাকিব পৰা নাই। নহ'লে আপুনি এটা হেৰি কৰক না, ক'ল্ড ড্ৰিংকছ এটা আনি কিনে মোক খোৱাক না প্লিজ। ঠিক আছে বাৰু, তুমি ইমান বৰকৈ যদি কৈ আছা, গৰমটো একচুৱেলি মোৰো লাগিছে, কিন্তু কি কৰিবা কোৱা, ৱেডাৰৰ কথা আমাৰ হাতত থৰি না আছে এইবিলাক। মই এতিয়াই যাওঁ, এতিয়াই আনো। মই স্প্ৰাইট এটা লৈ আনিম আকৌ তোমাৰ কাৰণে, তুমিও খাবা ময়ো খাম। বাকীখিনি ফ্ৰিজত সোমাই থৈ দিবা, ঠিক আছে? হ'ব দিয়া তুমি সোনকালে যোৱা আৰু আহা, মই ৱেইট কৰি থাকিম তোমাৰ কাৰণে প্লিজ। আজিতো মোহনৰ ল'ৰাৰ জন্মদিন আছে, তাতে যাব লাগিব, দুবৰি খানা খাব লাগিব। হেৰি ক'ত আছা তুমি? ঐ শুনা, কওকচোন, পিছে কি হ'ল, কিয় মাতি আছে? শুনা, আজি মোহনৰ ল'ৰাৰ জন্মদিন আছে, তাতে যাব লাগিব। মোক মাতি থৈ গৈছে, বুজিছানে? হয় নেকি? ঠিক আছে বাৰু, যাম। কিবা আবেলি ওলাম আৰু 6টামান বজাত, বুজিছা? ঠিক আছে পিছে।